সময় আহিছে ভোট দিয়াৰ। এতিয়া কথা হ'ল ভোট কাক দিম? নৰেন্দ্ৰ মোদীক চাই ভোট দিম নে ৰাহুল গান্ধীক চাই দিম নে অন্য কাৰোবাক নে ভোট নোটাত মাৰিম নে আপুনি পাৰ্টি চাই ভোট দিব? এতিয়া এয়া বহুতৰ বাবে লাখটকীয়া প্ৰশ্ন। আপোনাৰ ভোট কাক কি চাই দিব? তাতোকৈ ডাঙৰ কথা, কাক ভোট দিলে আপুনি আপোনাৰ পৰিয়াল আৰু আমাৰ দেশৰ উন্নয়ন সম্ভৱ হ'ব? কোন আপোনাৰ বহুমূলীয়া ভোটৰ যোগ্য? দৰ্শকবৃন্দ, এইকেইদিন আপুনি বাতৰি কাকত বা অন্য সংবাদ মাধ্যম বা ছ'চিয়েল মিডিয়াত ৰাজনৈতিক দলসমূহৰ বিভিন্ন খবৰ, কামৰ প্ৰচাৰ, কথা কটাকটিসমূহ দেখি আহিছে। শাসক দলে যদি নিজৰ কাম প্ৰচাৰ কৰিবলৈ গৈছে, বিৰোধীয়ে লগে লগে তাত অন্য ধৰণে অসফলতা বা হেয় প্ৰতিপন্ন কৰাত লাগিছে। আপুনি কাক ভোট দিব? ৰাহুল গান্ধীক নে নৰেন্দ্ৰ মোদীক? প্ৰকৃততে আপুনি ভোট দিব এজন MPকহে। কথাষাৰ শুনি আপুনি ভাবিছে চাগে, এইবোৰ কি কৈছোঁ, দেশৰ প্ৰধানমন্ত্ৰীক নাচালে ভোট কেনেকৈ দিম? এই প্ৰশ্নটোৰ উত্তৰ এই ভিডিঅ'তে পাই যাব। আপুনি শেষলৈ ভিডিঅ'টো চাই থাকক, নহ'লে আপুনি কথাটো নুবুজিব। আমাৰ ডেম'ক্ৰেচি হ'ল পাৰ্লামেণ্টাৰী ডেম'ক্ৰেচি। এই ডেম'ক্ৰেচিৰ নিয়ম হ'ল MPসকলক আপুনি নিৰ্বাচন কৰিব আৰু MPসমূহে এক নিৰ্দিষ্ট পদ্ধতিৰ দ্বাৰা প্ৰধানমন্ত্ৰী বা প্ৰাইম মিনিষ্টাৰক নিৰ্বাচন কৰিব। আপুনি আপোনাৰ ভোটৰ দ্বাৰা চৰকাৰ বনাব। গতিকে মোৰ বোধেৰে আপুনি কেইটামান বিষয়ৰ ওপৰত বিশেষভাৱে নজৰ ৰাখি আপোনাৰ ভোট দিব পাৰে, যাতে আপোনাৰ ভোটে দেশক সঠিক পথত আগবাঢ়ি যোৱাত সহায় কৰে। আপুনি নজৰ দিব পৰা বিষয়কেইটা হ'ল: 1 নম্বৰ প্ৰাৰ্থী, 2 নম্বৰ চৰকাৰৰ পাৰফৰ্মেঞ্চ, অৰ্থাৎ বিগত সময়ছোৱাত চৰকাৰখনে কেনেধৰণে কাম কৰিলে সেয়া, 3 নম্বৰ প্ৰধানমন্ত্ৰী কোন হ'ব, 4 নম্বৰ পাৰ্টি। বিষয়কেইটাৰ ওপৰত কেনেকৈ লক্ষ্য দিব পাৰোঁ আহকচোন চাওঁ। প্ৰাৰ্থী, জনতাৰ বাবে প্ৰাৰ্থী অতি মহত্বপূৰ্ণ। ইনফেক্ট প্ৰাৰ্থী ঠিক হ'লেহে আপোনাৰ অঞ্চলৰ বিকাশ সম্ভৱ। আপুনি দল চাই বা অন্য সৰু সৰু কথাত পৰি ভোট দিলে হয়তো শাসনত অহাৰ পাছত আপুনি বাছনি কৰা জনপ্ৰতিনিধিজনে আপোনাক বা ৰাইজক কোনো গুৰুত্বই নিদিব বা সমষ্টিৰ উন্নয়নৰ প্ৰতি কোনো গুৰুত্ব নিদিব। সেয়েহে প্ৰাৰ্থী সঠিক হোৱাটো নিতান্তই প্ৰয়োজন। নিৰ্বাচন আয়োগেও এই বিষয়টোৰ ওপৰত গুৰুত্ব দি ভোটিং মেচিনত নোটা চুইচ দিছে, যাতে আপোনাৰ মতে সঠিক প্ৰাৰ্থী নহ'লে আপুনি ভোট নোটাত দি আপোনাৰ মন্তব্য জনাব পাৰে। এতিয়া কথা হ'ল, আপুনি সঠিক প্ৰাৰ্থী কেনেকৈ বাচিব? তাৰ বাবে আপুনি গুগলৰ সহায় ল'ব পাৰে। গুগলত আপুনি ভোট দিব খোজা প্ৰাৰ্থীজন নাম চাৰ্চ কৰি চাওক। তাত বিভিন্ন বাতৰি পাব। আপুনি চাব পাৰে কেনেধৰণৰ কামত তেওঁ ব্যস্ত থাকে, সামাজিক কামত তেওঁ জড়িত হয় নে নহয়, নে তেওঁ নিজৰ কামতেই ব্যস্ত থাকে, তেওঁ কেনেধৰণৰ কণ্ট্ৰভাৰ্চিত থাকে, তেওঁৰ বক্তব্যবোৰ কেনেকুৱা, আগৰ নিৰ্বাচনত কি কি কথা দিছিল আৰু সেইবোৰ পূৰণ কৰিলে নে নাই, তেওঁৰ শিক্ষাগত অৰ্হতাও চাব পাৰে, তেওঁ অপৰাধী ব্যক্তি নেকি সেইটোও চোৱা প্ৰয়োজন, তেওঁৰ সম্পত্তি কিমান, তেওঁৰ আগৰ অৱস্থা কেনেকুৱা আছিল আৰু বৰ্তমান কেনেকুৱা আছে, ইত্যাদি ইত্যাদি। আপুনি নেতা এপত প্ৰাৰ্থীজনৰ নাম চাৰ্চ কৰি চাব পাৰে। এই এপত জনতাই নিজৰ মন্তব্য জনায়। নেতাজনক বিভিন্ন মানুহে ৰেংক দিয়ে, য'ৰ পৰা সঠিক প্ৰাৰ্থী বাছনি কৰাত আপোনাৰ সহায় হ'ব পাৰে। নেতা এপটোৰ লিংক তলৰ ডিছক্ৰিপশ্যনত দিয়া হৈছে। আপুনি এপটো ডাউনলোড কৰিব পাৰে। মই জনাত এই এপটো সম্পূৰ্ণ নিৰপেক্ষ। মনত ৰাখিব, মানুহে যিমানেই প্ৰাৰ্থীৰ ওপৰত গুৰুত্ব দিব, সিমানেই দাগী মানুহ ৰাজনীতিৰ পৰা আঁতৰিব। এতিয়া আহিছোঁ চৰকাৰৰ পাৰফৰ্মেঞ্চ, অৰ্থাৎ বিগত সময়ছোৱাত চৰকাৰখনে কেনেধৰণে কাম কৰিলে। আপুনি চৰকাৰী বিজ্ঞাপন বা সংবাদ মাধ্যমত বিভিন্ন চৰকাৰী কামৰ বাতৰি পাই আছে, কিন্তু প্ৰকৃতপক্ষত সেই কামসমূহে জনতাৰ স্বাৰ্থ সিদ্ধি কৰিছেনে, নে এই আঁচনিসমূহ কেৱল প্ৰচাৰহে? চৰকাৰী কামসমূহ নিৰীক্ষণ কৰাৰ বাবে আপুনি বিভিন্ন পদ্ধতি অৱলম্বন কৰিব পাৰে। তাৰে এটা হৈছে লোকেল এৰিয়া ডেভেলপমেণ্টৰ বাবে চৰকাৰে ৰিলিজ দিয়া টকাৰ কিমান অংশ MLA বা MPসকলে ব্যৱহাৰ কৰিলে। এইটো চালেও কিছু গম পাব প্ৰকৃততে কিমান উন্নয়নৰ কামত ব্যস্ত আছে আপোনাৰ ভোটত জয়ী হোৱা জনপ্ৰতিনিধিজন। বিগত 14 বছৰত প্ৰায় 12,000 কোটিতকৈ ওপৰত টকা MPসকলে ব্যৱহাৰেই কৰা নাছিল। অৰ্থাৎ এই টকাসমূহ ব্যৱহাৰ হ'লে কিমান উন্নয়ন হ'ল হয় আপুনি নিজেই ভাবক। ৰাষ্ট্ৰীয় সুৰক্ষা, ভৱিষ্যত পৰিকল্পনা, শিক্ষাৰ ক্ষেত্ৰত চৰকাৰৰ অৱদান, চিকিৎসালয়, নিয়োগ ক্ষেত্ৰৰ প্ৰতি চৰকাৰৰ কি পদক্ষেপ আছিলে ইত্যাদিও চাব পাৰে। আপুনি বৰ্তমান চৰকাৰখনৰ কামক লৈ আপোনাৰ মন্তব্য তলৰ কমেণ্ট বক্সৰ জৰিয়তে জনসাধাৰণক প্ৰদান কৰক।
যাতে ভিডিঅ' চাই থকা সকলেও চৰকাৰৰ পাৰফৰ্মেন্সৰ ওপৰত নিজৰ ধাৰণা ক্লিয়াৰ কৰিব পাৰে। এতিয়া আহিছোঁ প্ৰধানমন্ত্ৰী কোন হ'ব লাগে বা প্ৰধানমন্ত্ৰী কেনে হ'ব লাগে। হয়, এইটো এটা গুৰুত্বপূৰ্ণ বিষয়, কিয়নো দেশৰ বৃহৎ স্বাৰ্থত প্ৰধানমন্ত্ৰীৰ মহত্ব অপৰিসীম। কিন্তু প্ৰধানমন্ত্ৰীতকৈ তুলনামূলকভাৱে এমপিসকলক বেছি ভালকৈ চাব লাগে, কাৰণ এমপিসকল ষ্ট্ৰং হ'লে বিৰোধীত থাকিলেও বহুত কাম কৰিব পাৰে। আমাৰ ডেমক্ৰেচি হ'ল পাৰ্লামেণ্টাৰী ডেমক্ৰেচি, সেয়েহে প্ৰধানমন্ত্ৰীক নিয়ন্ত্ৰণ কৰিব পৰা শক্তি এমপিসকলৰ আছে। 4 নম্বৰ বিষয়, পাৰ্টিৰ ক্ষেত্ৰতো প্ৰায় একে কথাই হোৱায়। পাৰ্টিসমূহে যদি জাত পাত বৰ্ণ ধৰ্ম সংখ্যাগুৰু সংখ্যালঘুৰ ভিত্তিত ভোট বিচাৰি আপোনাৰ ওচৰ চাপে, মোৰ বোধেৰে এইবোৰ কথাত গুৰুত্ব সহকাৰে নোলোৱাই ভাল। কিয়নো যদি আপুনি এনেকুৱা কথাসমূহক ভিত্তি কৰি ভোট দিয়ে, তেনেহ'লে আপুনি এটা ভোট বেংকত সোমাই পৰিল। আৰু যদি এনেকৈ পাৰ্টিসমূহে ভোট পাই জয় হৈ থাকে, তেনেহ'লে উন্নয়নৰ কামত গুৰুত্ব দিয়াৰ আশা নাথাকিব। কেৱল জাত পাত বৰ্ণ ধৰ্ম সংখ্যাগুৰু সংখ্যালঘু এইবোৰত বিভিন্ন ইছ্যু বনাই ভোট লোৱাৰ প্ৰতিযোগিতাত থাকিব। সেয়েহে পাৰ্টি বাছনিৰ ক্ষেত্ৰত পূৰ্বৰ কামৰ আকলন কৰা দৰকাৰ। ভোট আপোনাৰ অধিকাৰ, আমাৰ ভাৰতৰ শক্তি আপোনাৰ ভোট। এই ভোট প্ৰদানৰ সাৱধানতা অৱলম্বন কৰাটো আপোনাৰ নিতান্তই প্ৰয়োজনীয়। আমি বিচাৰোঁ ভাৰতত চলি থকা জাত পাত বৰ্ণ ধৰ্ম সংখ্যালঘু সংখ্যাগুৰুৰ বিভিন্ন ইছ্যু সোনকালে শেষ হৈ চৰকাৰ কেৱল আৰু কেৱল কামৰ আধাৰত গঠন হওক, উন্নয়নৰ ধাৰা ক্ষীপ্ৰ গতিত আগবাঢ়ক। লগতে কওঁ, আপুনি এই কথাখিনিত যদি একমত, আপুনি কমেও 3জনক ভিডিঅ'টো শ্বেয়াৰ কৰক। অন্য নহ'লেও 3জন নতুন ভোটাৰক ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে নৱপ্ৰজন্মই দেশৰ পৰিৱৰ্তনত নিজৰ অংশীদাৰ সঠিকভাৱে প্ৰদান কৰে।